শিক্ষাগুৰু বন্ধুসকল, এয়া অসম লাইভ চেনেলৰ তৰফৰ পৰা মই আপোনালোকলৈ আগবঢ়াইছোঁ ৱৰ্ক বেছ এক্টিভিটি 512ৰ পাঠ পৰিকল্পনা। এয়া লেসন প্লেন অন EVS এনভাইৰনমেণ্টেল ষ্টাডি। মই পঞ্চম শ্ৰেণীৰ পৰিৱেশ বিষয়ৰ পাঠ পৰিকল্পনা আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকক অনুৰোধ কৰিছোঁ, ভিডিঅ' চোৱাৰ আগতে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক, যাতে আগলৈ আপোনালোকে মোৰ এই ভিডিঅ'বোৰ সহায়কাৰী হিচাপে আপোনালোকে বিনামূল্যে পাই থাকে। আৰু মই আশা কৰোঁ মোৰ এইবোৰ ভিডিঅ'ই আপোনালোকক যথেষ্ট সহায় কৰিব বুলি। এতিয়া কনটেক্টটো আপোনালোকক মই দেখুৱাই দিছোঁ, এনেকৈ কনটেক্টটো আপোনালোকে বনাই ল'ব। মোৰ মতে বনাইছোঁ, আপোনালোকে নিজৰ ইচ্ছামতে বনাই ল'লে ভাল হ'ব। যিয়ে নহওক, এতিয়া মই আৰম্ভ কৰিছোঁ পাঠ পৰিকল্পনা। বন্ধুসকল, এয়া পাঠ পৰিকল্পনাৰ প্ৰথম প্ৰস্তাৱনা আপোনালোকে দেখিব পাৰিছে। আপোনালোকে ইয়াত দ্বিতীয় প্ৰস্তাৱনা প্ৰথম স্তৰে চলি আছে। তাৰপিছত এয়া উপস্থাপন আপোনালোকে দেখিব পাৰিছে। এয়া মই এটা বানপানীৰ ছবি দেখুৱাইছোঁ প্ৰকৃতিত। চাওক, এয়া উপস্থাপন চলি আছে। বন্ধুসকল, আপোনালোকক মই অনুৰোধ কৰিছোঁ, আপোনালোকে যাতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু লাইক কৰে আৰু শ্বেয়াৰ কৰে। এয়া মই কাশ্মীৰৰ ভূমিকম্পৰ ছবি দেখুৱাইছোঁ, আপোনালোকে চাব পাৰে ভূমিকম্প হ'লে কেনেকুৱা ধ্বংসলীলা হয়। এয়া হ'ল এবিধ প্ৰাকৃতিক দুৰ্যোগৰ ছবি। এয়া চাওক উপস্থাপন পৃষ্ঠা নম্বৰ 5। এয়া উপস্থাপন চলি আছে। চাওক, আশা কৰোঁ মোৰ এই ভিডিঅ'টো আপোনালোকক যথেষ্ট পৰিমাণে সহায়ক হ'ব। এয়া চাওক, ভূমিকম্প হোৱাৰ সময়ত কেনেদৰে আমি স্থিতি গ্ৰহণ কৰিব লাগে। এয়া সামৰণি আহি পাইছে। সামৰণি চাওক আপোনালোকে, শিক্ষকৰ কাৰ্যাৱলী, শিক্ষাৰ্থীৰ কাৰ্যাৱলী, এনেকৈ এতিয়া এই ভিডিঅ'টো শেষ হ'ল। ধন্যবাদ।